ঘটনাটো ৰাজস্থানৰ এগৰাকী 13 বছৰীয়া যুৱতীক এখন হোটেলত নি 5 দিনকৈ 32টা এই অসুৰে ছোৱালীজনীৰ লগত অপকৰ্ম কৰিছে। 13 বছৰীয়া ছোৱালী চাওক কি আছে সেই ছোৱালীজনীৰ দেহত। ইতিমধ্যে সেই ছোৱালীজনী এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে, তাই ইতিমধ্যে মৃত্যু হৈছে। কিন্তু এই অসুৰ কেইটাক এইকেইটাৰ বাবে ফাঁচি বা এনকাউণ্টাৰ একদম সৰু শাস্তি। নমস্কাৰ। ৰাজস্থান গংগাপুৰত এজন ছোৱালীক টিউশ্যনৰ পৰা ঘৰলৈ আহি থাকোঁতে এজন টেম্পু ড্ৰাইভাৰে তাক উঠাই নিছিলে গাড়ীতে। তাৰপিছত এটা ৰুমত 32জন মানুহক বেচি দিছিলে। এইটো ঘটনা আপোনালোকে শুনিছে চাগে। ইমান যে ডাঙৰ ঘটনা ঘটিছে মানে কি ক'ম বাৰু। এজন 13 বছৰীয়া ছোৱালী, নাবালিক ছোৱালীক মানে 32জন মানুহে 5 দিন ধৰি এটা ৰুমত ধৰ্ষণ কৰিছে, বেয়া কাম কৰিছে। ইমান যে নিলাজ মানুহ থাকে। আৰু মই কৈছোঁ এইটো ভিডিঅ'ক সকলোকে শ্বেয়াৰ কৰি দিয়ক, যাতে আমাৰ সৰু 15-16 বছৰৰ নাবালিক ল'ৰা ছোৱালীবিলাকে অতি সুন্দৰকৈ নিজৰ মা দেউতাকে কেয়াৰ কৰি ৰাখিব পাৰে, ছেভ কৰি ৰাখিব পাৰে। আমাৰ অসমতো হৈ আছে, বাহিৰত বুলি নহয়, আমাৰ অসমতো হৈ আছে। এই ঘটনাটো বাহিৰত হৈছে, কিন্তু আমি অসমতো শুনি আছোঁ যে কোনোবা মানুহে আমাৰ নাবালিক ছোৱালীক কিবা ধৰ্ষণ কৰিছে, কিডনেপ কৰিছে, মৃত্যু হৈছে বা কোনোবাই হত্যা কৰিছে। এনেকুৱা এটা ঘটনা আমি শুনি আছোঁ আমাৰ অসমতো। সেইকাৰণে কৈছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকক নিজৰ মা দেউতাকে অতি সুন্দৰকৈ কেয়াৰ কৰি ৰাখক বা ছেভ কৰি ৰাখক। যিটো ঘটনা ঘটিছে ন, 32জন মানুহে ব্যক্তিয়ে এজন 13 বছৰীয়া ছোৱালীক যেনেকৈ বেয়া কাম কৰিছে, এইটো মই বহুত দুখ লাগিছোঁ। আৰু এইগৰাকীক মানে অলৰেডি ফাঁচি দিয়া হ'ল বুলিও আমি শুনিছোঁ বা ভিডিঅ'ত দেখিছোঁ। তো আপোনালোকে ভিডিঅ'ত আমাৰ বা দাদা বাইদেউ কি কথা ক'লে আপোনালোকে অলপ ক্লিপটো চাই লওক, মই দি আছোঁ। সঁচাকৈ ফাঁচি দিয়া হ'ল নেকি এই হত্যাকাৰীক বা ধৰ্ষণ কৰা 32জন ব্যক্তিক? তো আপোনালোকে চাই লওক। মই কৈছোঁ এনেকুৱা বেয়া কাম কৰা মানুহক বাহিৰত বুলি নহয়, আমাৰ অসমতো এনেকুৱা মানুহক এনকাউণ্টাৰ কৰিব লাগে, 100% এনকাউণ্টাৰ কৰিব লাগে। যদি আমি কিবা এটা একশ্যন নলয় বা এনকাউণ্টাৰ কৰিব নোৱাৰে, তেনেহ'লে আমাৰ এই বস্তুটো মানে বেয়া কাম কৰা, কাকবা হত্যা কৰা বা কাকবা কিডনেপ কৰা মানুহবোৰ বা ব্যক্তিবোৰ আমাৰ অসমত বাঢ়ি যাব, অসমতো আৰু বাহিৰতো বাঢ়ি যাব। সেইকাৰণে মই কৈছোঁ বা চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ অসম চৰকাৰে সিদ্ধান্ত লয়, যাতে কিবা এটা কৰা মানুহক, বেয়া কাম কৰা মানুহক অতি সোনকালে এনকাউণ্টাৰ কৰিব লাগে। ঠিক আছে। এই একেদিন মই শুনি আছোঁ মানুহক কাকবা হত্যা কৰা, কাকবা ধৰ্ষণ কৰা, কাকবা বেয়া কাম কৰা, কাকবা কিডনেপ কৰা। মানে মানুহক এই দিমাগত মানুহে কি চলি আছে মানে নিজৰ বাইদেউ ভণ্টি মানে চিনি নাপায়, এনেকুৱা এটা বেয়া কাম চলি আছে মানুহৰ মাজত। মানুহে মানুহক হত্যা কৰিব পাৰে, কিডনেপ কৰিব পাৰে, মানুহে মানুহক চিনি নাপায়, মানে জন্তু বুলি বস্তুও চিনি নাপায়। মানুহে এনেকুৱা বেয়া কাম আহি আছে ন, মানে জন্তু এটাও চিনি নাপায়। আৰু মানুহক চিনি পাবনে আপোনালোকে জনাই দিব কমেণ্টত। তো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো চাই ল'ব। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো দেই। ঠিক আছে, চাই লোৱা এটা ক্লিপটো। এই যিকেইটাক মানুহ আৰু আৰক্ষীয়ে কোবাই আছে, এইকেইটা আচলতে মানুহ নহয়, ইহঁত পশুতকৈও অধম, আনকি হিংসক পশু বহুত ভাল। ঘটনাটো ৰাজস্থানৰ এগৰাকী 13 বছৰীয়া যুৱতীক এখন হোটেলত নি 5 দিনকৈ 32টা এই অসুৰে ছোৱালীজনীৰ লগত অপকৰ্ম কৰিছে। 13 বছৰীয়া ছোৱালী চাওক কি আছে সেই ছোৱালীজনীৰ দেহত। ইতিমধ্যে সেই ছোৱালীজনী এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে, তাই ইতিমধ্যে মৃত্যু হৈছে। কিন্তু এই অসুৰ কেইটাক এইকেইটাৰ বাবে ফাঁচি বা এনকাউণ্টাৰ একদম সৰু শাস্তি। আপোনালোকে নিজেই কওক, আজিৰ দৰে এইখন ভাৰতবৰ্ষত এনেকুৱা নৰপিশাচবোৰক কি শাস্তি দিয়া উচিত? সিহঁতৰ ইমান সাহস, সিহঁতৰ মগজুৱে কি কোলাইছে যে 13 বছৰীয়া ছোৱালীজনীয়ে এটা অটো ড্ৰাইভাৰৰ পৰা এঠাইৰ পৰা এঠাইত যাবলৈ উঠিলে আৰু সেই ড্ৰাইভাৰটোৱে ধৰি নি এখন হোটেলৰ মালিকক ছোৱালীজনীক বিক্ৰী কৰি দিছে। আৰু 5 দিনত 32টাকৈ অসুৰে এই ছোৱালীজনীৰ লগত
বেয়া কাম কৰিছে। চিন্তা কৰক, 32টা মানুহ নহয়, ইহঁত অসুৰ। গতিকে ইহঁতৰ শাস্তি কি হ'ব লাগে কমেণ্ট কৰক, আৰু চৰকাৰক দাবী জনাওক যে এনেকুৱাবোৰক এই পৃথিৱীৰ পৰা খুব সহজতে নাইকিয়া কৰিব নালাগে। ইহঁতক তিল তিলকে মৰিবলৈ এৰি দিব লাগে। দেশ কঁপাই গৈছে, এই ঘটনাটোৱে গোটেই ভাৰতবৰ্ষ কঁপাই গৈছে, মানৱ সমাজক লজ্জিত কৰিছে। এই 12 বছৰীয়া ছোৱালীজনীক প্ৰথমে ধৰ্ষণ কৰিছে 3জন বয়সীয়াল মানুহে, আৰু তাৰে পিছত হত্যা কৰি এটা বস্তাৰ ভিতৰত ভৰাই এটা পুখুৰীত পেলাই দিছে। এই ঘটনাটো হৈছে ৱেষ্ট বেংগলৰ। মানে এই ছোৱালীজনী, এই যিটো 12 বছৰীয়া সৰু ছোৱালীজনী, মানে ভাটিবেলা 4টা মান বজাত বোলে দোকানত আহিছিল, কিবা খাবৰ কাৰণে কিনিব আহিছিল, আৰু তাৰে পিছত ছোৱালীজনী গায়ব। মানে বিচাৰি আছে, কোনো বিচাৰি পোৱা নাই। সেই যে দোকানত আহিলে তাৰে পিছৰ পৰা ছোৱালীজনী গায়ব হৈ গ'ল। তাৰ পিছত ৰাতিপুৱা ছোৱালীজনীৰ বডিটো পালে, মৃত্যু হ'ল ছোৱালীজনীৰ। তো আৰু লাষ্টটো ক'ত পাইছে? এটা বস্তাৰ ভিতৰত ভৰাই এটা পুখুৰীত পেলাই থৈ দিছিল। তাৰ পিছত যেতিয়া পুলিচে লৈ গ'ল, গৈ পোষ্টমৰ্টম কৰিলে, অকমান ইনভেষ্টিগেশ্যন কৰিলে, তেতিয়া গম পালে যে এই ছোৱালীজনীক ধৰ্ষণ কৰা হৈছে আৰু তাৰে পিছত হত্যা কৰা হৈছে। আৰু পুলিচে ইমিডিয়েট, বেছি দেৰি লগোৱা নাই, অতি সোনকালে পুলিচে এজন ধৰ্ষণকাৰীক ধৰিছে। আৰু ধৰাৰ পিছত কিন্তু ৰাইজে খুব ধুনীয়া ট্ৰিটমেণ্ট দিছে। দেখি মনটো বহুত ভাল লাগিছে যে তাক খুব ধুনীয়াকে ট্ৰিটমেণ্ট দি দিছে, মাথাত, হাতত, গাত, গোটেই ৰাইজৰ মানুহ মিলি। মানে অকমান মনত শান্তি পাইছো। এতিয়া শাস্তি পাব লাগে, আৰু ইয়াৰ লগত আৰু 2জন থকা বুলি জানিব পাৰিছো। সিহঁতকো অতি সোনকালে ধৰিব বুলি আশা কৰিলো, আৰু ইহঁতৰ কোনো বেলেগ শাস্তি নাই। আচলতে এই যিবিলাক ধৰ্ষণকাৰী, সৰু বাচ্চা যিবিলাক ধৰ্ষণকাৰী, তো ইহঁতৰ আচলতে জীয়াই থকা অধিকাৰ আছে নে? আপোনালোকে কওকচোন। ইহঁতৰ ওপৰত ডিছকাছ কৰি সময় নষ্ট কৰাৰ কিবা লাভ আছে নেকি? যে ইহঁতক কি শাস্তি দিয়া হ'ব, ইহঁতক কি শাস্তি নিদিয়া হ'ব? এইবিলাক বছৰ ধৰি লাগি থকাতকে মই ভাবো আমাৰ হাতত বহুত কাম আছে। চৰকাৰখনৰ হাততে হওক, বা আপোনাৰ মোৰ হাতত হওক, বা যিবিলাক মানে আমাৰ আইন প্ৰশাসনৰ মানুহবিলাক আছে, তেওঁলোকৰ হাতত বহুত কাম আছে। গতিকে এনেকুৱা মানুহবিলাকৰ জীয়াই থকা অধিকাৰেই নাই। সিহঁতক চিধা ফাঁচি দিব লাগে, নতুবা এনকাউণ্টাৰ। ইয়াতে সময় নষ্ট কৰি লাভে নাই। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক ইহঁতক কি কৰিব লাগে। আচলতে কি কেছ, বছৰ ধৰি কেছ খেলি কি হ'ব ভাই? ফিনিছ কৰি দিব লাগে এইবিলাক মানুহক, তেতিয়াহে আহিব লগা দিনত এনেকুৱা ঘটনা আৰু নহয়। আপোনালোকে জনাব কমেণ্টত যে কেনেকুৱা শাস্তি দিব লাগে ইহঁতক, আৰু ভয়ানক শাস্তিৰ বিষয়ে জনাব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। এই ছোৱালীবিলাক, সৰু যিবিলাক ছোৱালী আৰু তেওঁলোকৰ পৰিয়ালবিলাকক অকণমান সতৰ্ক হ'ব পাৰিব যে য'তে ত'তে ওলাই যাব দিয়াটো অকলে ভাল কথা নহয়, কাৰণ দিনকাল বহুত বেয়া পৰিছে। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।